হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত একদম ধুনীয়া ভিডিঅ' এটা লৈছোঁ আৰু ভিডিঅ'টো একদম ধুনীয়াকৈ শেষলৈকে চাব আৰু ভাল লাগিলে কমেণ্ট লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে কি, আমাৰ ঘৰৰ ওচৰতে মানে ৰাস পাতিছে, আমাৰ যোৰহাট তিয়কতে মানে ৰাস পাতিছে আৰু ৰাস চাবলৈ যাম। তাকে বহুত ধুনীয়াকৈ পাতিছে বোলে। কিছুমানে বহুত দূৰ দূৰ ৰাস চাবলৈ গৈছিলে আৰু যেনে মাজুলী হওক, নলবাৰী, ক'ত একদম মানে ৰাস চাবলৈ গৈছিলে, তাকে যাব নোৱাৰিলোঁ। আমাৰ ঘৰৰ ওচৰতে ৰাস পাতিছে, তাকে চাবলৈ যাম আৰু ভিডিঅ'টো শেষলৈকে চাব। একদম বহুত ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস চাবলৈ আহি ৰাতি হৈ গ'ল, ঘৰত কাপোৰ চাপোৰ পিন্ধি আহিছোঁ। তাকে মোৰ লগত আছে ইয়াত আপা ভাই আৰু এই মোৰ লগত আছে দেৱাশিষ ভাই, এই দুটা আছে আৰু আমি চিন্তা কৰি আছোঁ। আৰু আজি ভিডিঅ'টো পূৰা ধুনীয়া, আমাৰ শ্ৰীকৃষ্ণ ৰাস লীলা। তাৰপৰা আমাৰ আপা ভাইৰ লগত গৈ আছোঁ। তাকে আজি কিমান কি খুৱাই আৰু ইয়াৰ তাকে সিহে জানে আৰু দেই। কি খুৱাবা তাকে জানে। কি খুৱাবা তাত? পকৰি, ঘুগুনি তাৰ পৰা পকৰি খুৱাবা, তাৰপৰা পকৰি চকৰি খুৱাব বুলি কৈছে। কি খুৱাব? চিপছ, ললিপপ খাব। তাকে ভিডিঅ'টো শেষলৈকে চাই চাব আৰু ৰাসৰ কিবা কিবি কি দুখাম আৰু আপোনাৰ ভিডিঅ'টো চালেহে মানে গম পাব দেই। তুমি কোৱাচোন বাৰু, ৰাসৰ কোনটো দৃশ্য আটাইতকৈ বেছি ভাল লাগে? কংস আৰু দৈৱকী, সেইটো চক না মানুহ চক কিমান মানুহ হৈছে। তাকে একদম বহুত একদম গণিব নোৱাৰা মানুহ, ইমান মানুহ সঁচাকৈ দেই। একদম আমাৰ যোৰহাট তিয়কত ইমান মানুহ। তাকে ৰাস আৰম্ভ হোৱা নাই, হ'ব আৰু পূৰা দেখিছে না, সৰু পোৱালি আছে চব মানে আৰম্ভ হোৱা নাই, হ'ব। তাকেনো কিনো আৰু ৰাস চক এতিয়া কিনো কথা কৈ থাকিম, ৰাসে চক। তোমাৰ স্নেহৰ পৰা কোনোদিন নহয় বঞ্চিত। তোমার আদেশ ধার্য যুবরাজ। আদেশ নহয় বসুদেৱ, ই মোৰ অনুৰোধ। দৈবকী, বিদায় করবে না, মনে অনুগত করি বাড়ি যাব পারো, জীবন বাঁচান। আশীর্বাদ কিনুদিম এই অভগা দাদাৰে। তথাপিতো এই বিদায়ৰ সন্ধিক্ষণত মুক্ত কৰি হৃদয়ৰ দুৱাৰ আকুণ্ঠ চিত্তে মই দিওঁৱাৰ কিমান পূৰ্ণ হওক তোমালোকৰ মনৰ কামনা। হৰ গৌৰীয়ে কৰক বসতি। উঠা বসুদেৱ। চাপিছে মহেন দক্ষিণ। মই আজি নিজেই অশ্বৰ বাঘজনী ধৰি তোমালোক দুয়োকে থৈ আহিম যদুপুৰত গৈ। সুৰ নাৰীগণ, মাংগলিক কৰণীৰ ধ্বনিয়ে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ।
পকৰি ৰাগ চাই আছোঁ তাকে বাহিৰলৈ ওলাই আহিলোঁ কিবা এটা খাওঁ বুলি পকৰি খাবলৈ 10 টকাত কেইটা দিছে চোৱা এয়া ভাগ্য তাকে কি বুলি ক'বা বস্তু বহুত দাম পাইছে আকৌ 10 টকা নিব দিছোঁ কি হয় আকৌ 10 টকাত কেইটা দিছে অ' বাবা কেইটা দিছে 10 টকা 10 টকা 10টা দিছে এবাৰ বহুত দাম পাইছে দেই বস্তু কি ক'বা এতিয়া হয় নাই খাই লৈ ৰাখ চাব যাওঁ ন ওম ওমে করত হস্য পিণ্ড গর সাবধান সংহ মুখে উদ্দেশ্য করে করত হস্য আকাশ মার্গ শুন হেরো মূর্খ কঙ্খ জি তদ্ভোগের পিয়াপাতে মহা সমারোহে আনন্দ আত্মহারা মূর্খ কঙ্খতয় তোরই সেই স্নেহরে অগ্নিতত্ত্বকে গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রম সংহার করিব তোক অবলীলাক্রমে মরণর দিন তোর দুরন্ত তোর কাপি আমি বনে বনে তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা মিশা 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 খোসা খোসা খুন মূর্খ মনত পড়ে নে সেই তুচ্ছতির অভিহার খোসা খোসা অতি খোসা মনত পরিছে মোর সেই ধৈর্যতের অভিশাপ আনন্দ তাপন পাহরা হই পাহরিল আপনার ভূত ভবিষ্যৎ সাবধান করে দিছে আজি মুখাকাকি বানিয়ে খোরাই দিছে মোর কর্তব্য নিজর কালকেতু তোমার পারিবাদে ঘরোয়া কালকেতু ঘরোয়া বিজুলি বেগে তব তীক্ষ্ণ তরোয়াল আনন্দ মুক্ত প্রজাজি পলাও ক্লৌরি মিত্রমোর করুণায় শত্রু সকলতি যাকে যতে পোৱা এ ফালৰ পৰা বহত কৰা বলিয়র তল হাতে তুরন্তে নাই জোরে জোরে মেটি দিয়া মথুরার প্রজা নিগনি কেনি পলাই হা এই নেগুডাল যে থৈ গলি এতিয়া কেনে দুপত মাত্ৰ বস্তু তাকো বুজিব লাগে নে বাৰু তই এবাৰ নাভাবিলি নে বাৰু তইনো কি ভাবিবি নন্দ ৰজা
আৰু জখুতাই ভগৱান আহিব একেবাৰে মুঠত টাউটি ৰামধন আদেশ দিব যাব এগৰাকী আহিব আকৌ কি নাচাবা ৰামধন আদেশ দিব যাব মুঠতে ইফালে ৰামধন সিফালে ৰামধন ৰামধন আইঅ ৰামধনৰ এনেকুৱা অৱস্থা মানে মিহি মিহিকে মোৰ লগৰ গোটেই মুখাই বিয়া বাৰু পাতি এতিয়া এপালেং ল'ৰা ছোৱালী এপালেং ল'ৰা ছোৱালী ইটো উঠিব কাণত সিটো উঠিব কোচত এটা উঠিব আকৌ পিঠিত তাইও গোটেই মূৰে গায়ে বগাই ফুৰে নহয় সিহঁতৰ অৱস্থা সেয়া আৰু এয়া ৰামধনৰ কাণে মূৰে বগাইছে নিগনি এয়াই অৱস্থা মধুমতীজনীও নহা হ'ল নহয় আজি অকলে বাৰু এনেকে ইমানবোৰ কাম কৰি থাকিব পাৰি মানে মোৰ বাহিৰে কোন আছে আৰু কোন আছ না কোনো নাই মই আছো মিহি মিহিকে তাৰপিছত মিহি মিহিকে দেখা নাই ইমান কাম কৰি আছো মই দেখা নাই সোনকালে আহিব নোৱাৰি কি কাম কৰিলো মানে খৰি ফালিলো পানী আনিলো আৰু তোলে ৰৈ আছো মিহি মিহিকে তেনেকুৱা নোপোৱাবি আকৌ তই জানা নাই এইখন ঘৰৰ নন্দ ৰজাৰ পাছতে আমুকা একদম মূল মানুহ বোলে ৰজাই ভাল দেখে যাক কি আছিলে বাৰু এই ৰজাই ভাল দেখে যাক তই মনে মনে এটা কানাই নহয় মানে দুটা কানাই জানো পাই বুজি পাতি নাপাওঁ কথা ভালকে ভাঙি পাতি ক'ব লাগে আকৌ এটা কাণে নে দুটা কাণে মধুমতি আৰু কোনোবা অহা কথা আছিলে যে আহিব নেকি ৰাস চাই বহুত ধুনীয়া লাগিলে তাকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ গোটেই ভিডিঅ'টো মোবাইলত আপলোড কৰাটো মানে ব্লগটো দিয়াটো সম্ভৱ নহয় তাকে যিমান পাৰিলোঁ তাকে দিলোঁ তাকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ কৈছোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই আজিলৈ টাটা নেক্সট এটা ভিডিঅ'